নমস্কাৰ এই মুহূৰ্তত আই পৰিছে এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ কাৰণে এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ক্ৰিকেটাৰ ৰূপত দেখা গল দীপলিনা ডেকাক এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা গগৈক লৈ এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব ভিডিঅ'টো চাই থাকিব লগতে চেনেলটো যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে এই ভিডিঅ'টো লাইক নকৰিলে প্লিজ এতিয়া লাইক কৰিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ক্ৰিকেটাৰৰ ওপৰত দীপলিনা পথাৰত হাতত বেট লৈ চাৰি কোবালে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে দীপলিনা ডেকা নামে যাৰ পৰিচয় যাৰ নাম শুনিলে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা কণ্ঠশিল্পী তথা অভিনেত্ৰী গৰাকীয়ে বিভিন্ন সময়ত নিজৰ ছচিয়েল মিডিয়াৰ একাউণ্টত শ্বেয়াৰ কৰি আহিছে আকৰ্ষণীয় ফটো বা ভিডিঅ' যি মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় দীপলিনা ডেকা শেহতীয়াকৈ কণ্ঠশিল্পী গৰাকীৰ ক্ৰিকেট খেলা ভিডিঅ' ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগে লগে চৰ্চা চলিছে সৰ্বত্ৰে দীপলিনা ডেকাই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে প্লেইং দ্য গেম অফ লাইফ উইথ স্পৰ্টছমেন স্পিৰিট প্ৰত্যেকটো সময়ত জীৱনটো উপভোগ কৰিব বিচাৰে দীপলিনা ডেকাই বৰ্তমান দীপলিনা ব্যস্ত তেওঁৰ আহিবলগীয়া নতুন গানৰ শ্বুটিঙত অনুৰাগীসকলে বাট চাই আছে দীপলিনাৰ সংগীত অভিনয় জগতৰ নতুন নতুন উপহাৰৰ বাবে